হেল্ল' গাইজ, অলপ আগতে বান্ধৱীক স্কুলৰ পৰা আনি পিনে তাই মুখ হাত ধুলে। তাৰপাছত তাই নিজৰ লাঞ্চ কৰিলে। লাঞ্চ কৰাৰ পাছত তাই নিজে ক'লে, মা মই নুহোঁ, মানে লাঞ্চ কৰাই মই তাইক লগে লগে শুৱাই দিওঁ। মা মই নুহোঁ, মই বোলে এতিয়া হোমৱৰ্কখিনি কৰি ল'ম, গধূলি নপঢ়োঁ, গধূলি খেলিম তোমাৰ লগত। মই বোলো ঠিক আছে হ'ব। এয়া চব বান্ধৱী পঢ়া হৈ গ'ল। পঢ়া হোৱাৰ পাছত বান্ধৱীয়ে নিজৰ টিফিন কৰিছে। তাৰমানে আমি যেতিয়া ঘৰত পঢ়োঁ তাৰপাছত আমি টিফিন খাওঁ, হয়নে? বান্ধৱীৰ লগতে মই এখন স্পেচিয়েল থালি আপোনালোকক দেখাম। থালিখন স্পেচিয়েল এই কাৰণে, কাৰণ মায়ে ফোন কৰি পিনে মোক ক'লে যে দেৱকীক পঠিয়াই দে, তোৰ কাৰণে মই কিবা থৈছোঁ। কি জানেনে? ডাল পুৰি। মোৰ ফেভৰেট হয় ডাল পুৰি। লগতে হাঁহৰ মাংস মায়ে বনোৱা, একদম বহুত টেষ্টি বনায়, মায়ে বহুত টেষ্টি বনায়। আৰু এয়া হৈছে মিঠা আমৰ চাটনি, নবৌয়ে বনাইছে। য়াম্মি, বহুত ভাল বনায় নবৌয়ে। আৰু এয়া হৈছে কান্দুলি মাছৰ পকৰি। এয়া দিছে মোক নাহিদা বাই, বহুত মৰমত আনি দিছে। মই বহুত এক্সাইটেড মানে। তেখেতৰ চেনেল আছে নিমিছ কিচেন বুলি, তাত মই দেখিছিলোঁ কেনেকৈ বনায়, কিন্তু আজি তেখেতে নিজে আনি দিছে। লগতে আনি দিছিলে আপোনাৰ জোনবিৰি গুজিয়া বুলি কয় যে, খাই শেষ কৰিলোঁ। বহুত টেষ্টি বনাইছিলে বাই। এতিয়া মই খাম, খাই পিনে আপোনালোকক ক'ম কেনেকুৱা লাগিছে বুলি। সুনেহৰা পাল অবভিয়াছলি ভাল হ'ব, ইয়াতো মায়ে বনাইছে তো কোনো ডাউট নাই। হাঁহৰ মাংস এয়া মিঠা চাটনি আমৰ, নবৌয়ে বনোৱা। আমেজিং গাইজ, দেখিছেনে? কাইট এডালো নাই। খাই চাওঁ। এইটো ৰেচিপি মই কেতিয়াও আগতে খাই পোৱা নাই। চুপাৰ। আপোনালোকে ফ'ল' কৰিব নিমিছ কিচেন চেনেলটো। ৰুটিৰ লগতো খাইছোঁ, মইতো ৰুটিৰ লগতো মাছ খাওঁ, বহুত ভাল লাগে। ফ্ৰেণ্ডছ, তেন্তে মই খানা এনজয় কৰোঁ। থালিখনে ৱেইট কৰি আছে। মই বহুত এক্সাইটেড হৈ আছিলোঁ, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি। বাই বাই।